সকলোকে নমস্কাৰ জনাই আজি আকৌ এটা নতুন ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি খুবেই ভাল দিন। আজি আমি যাবলৈ ওলাইছোঁ মহামৃত্যুঞ্জয় মন্দিৰত। বহু দিনৰ পৰা আশা কৰি আছিলোঁ যাম বুলি, আজি ফাইনেলি যাব ওলালোঁ। আমি বাছত আহি আছোঁ এতিয়া। ইমান গৰম দিছে আজি, গৰমতে মাইনাৰ অৱস্থাই নাইকিয়া হৈ গৈছে। বাছৰ পৰা নামি এতিয়া আমি টমটমত আহি আছোঁ। 126 ফুটেৰে নিৰ্মিত মহামৃত্যুঞ্জয় মন্দিৰলৈ যাই আছো আমি এতিয়া। ধুনু, মন্দিৰত আহি কেনেকুৱা লাগিছে? ভাল লাগিছে, আপোনালোকে চাই থাকিব। ফাইনেলি আমি আহি পাই গ'লোঁ। আপোনালোকক অকণমান পৰিৱেশটো দেখাই দিছোঁ মই, চাওক। এতিয়া মই দেখাইছোঁ আপোনালোকক মেইন মন্দিৰটো। এইটোৱেই হৈছে মেইন মন্দিৰটো। এতিয়া আমি গৈছোঁ ধূপ চাতি জ্বলাবলৈ। ধূপ চাতি জ্বলোৱা ঠাইডোখৰ বেলেগত আছে, তাতে জ্বলাই থৈ আকৌ মন্দিৰত প্ৰৱেশ কৰিব লাগিব। খুব ভিৰ লাগি আছে। ইয়াতে লাইন ধৰি আছে মানুহবিলাকে ধূপ চাতিবোৰ জ্বলাবলৈ। আমিও গৈ আছোঁ। আমাৰ ধুনু আৰু মাকে চাকি বন্তি জ্বলাই আছে। আপোনালোকক অকণমান পৰিৱেশটো দেখাই দিছোঁ। খুব ভিৰ লাগি আছে ইয়াতে। মেইন মণ্ডপত প্ৰসাদ দিয়া হ'ব, প্ৰসাদ দিম তাতে। শৰাইখন লৈ আহি আছোঁ। খুব ভিৰ, লাইন লাগি আছোঁ, গৰমত থাকিব পৰা নাই। মানুহবিলাক সকলোৱে লাইন পাতি গৈ আছে। এয়া চাব পাৰে কিমান লাইন হৈ আছে, মানুহ ভৰ্তি দৰ্শন কৰিবৰ কাৰণে। চাৰো চাইডে মানুহ ভিৰ। আমাৰ দৰ্শন কৰা হৈ গ'ল। এতিয়া গৈ আছোঁ গছডালৰ তলত গৈ কিনে কি কৰিব লাগে আপোনালোকক দেখুৱাই আছোঁ মই। ভিডিঅ'টো চাই থাকিব।
আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব ধন্যবাদ